আজি হ'ল মাঘৰ 21 তাৰিখ আৰু ফেব্ৰুৱাৰী 5 তাৰিখ। আজি আদ্ৰিকাৰ শুদ্ধিকৰণ আৰু তাৰ বাবে এয়া মাছ কাটি আছে। সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি সকলোৱে গম পাইছে থাম্বনেইল দেখি আদ্ৰিকাৰ শুদ্ধি আৰু তাৰ বাবে এয়া আইতাক আহি পাই গ'লহি যোৰহাটৰ পৰা আৰু আহি একদম বাথ টাব লৈ আহি গা ধুৱাইহে ৰক্ষা। কৈছিল যে গা ধুৱামেই বোলে আজি মই বাথ টাব কিনি আনি ধুৱাইছে। এয়া লগতে ময়ো সহায় কৰি দিছোঁ অকণমান, এয়া চাবোন তাবোন দি, যিহেতুকে নাম পাতিছে সেইকাৰণে গাটো অকণমান নিয়ম কৰি দিছোঁ আৰু বাকী আগলৈ চাই গৈ থাকিব ভিডিঅ'টো। আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ছবোৰৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব। আৰু যিসকলে আগৰ পৰা চাই থাকে তেওঁলোকক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈও এনেকৈ চাই গৈ থাকিব আৰু এতিয়া আমাৰ ভিডিঅ'টো চাওঁ আহক। খাই কৈ দিয়ক কিবা কিবি। চাওঁ দুবলা পিঠাখন নাখাই দিওঁ। এইফালে কিবা এটা কৈ দিওঁ। আৰু সেয়া আছিল আমাৰ ঘৰৰ ওচৰৰ আইতা, খুৰী, নবৌ সকলো। আৰু এইফালে আমাৰ খানাৰ আয়োজন চলি আছে। ইয়াতে খুৰাহঁতি, মামা ককা সকলোৱে মিলি ভোজ ভাতৰ আয়োজন কৰি আছে। আৰু এয়া হ'ল আমাৰ পেহী আৰু পেহীৰ ছোৱালী দুজনীয়ে মিলি পায়েল পিন্ধাই আছে, আদ্ৰিকাক গিফ্ট কৰিছে, তাকে বোলো ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এই চিনটো ভিডিঅ' নকৰাকৈনো কেনেকৈ থাকোঁ। এয়া বিয়ৈ দুজনে মিলি চুৰিয়া পিন্ধাত ব্যস্ত, তাকে ভিডিঅ' কৰি ৰাখি থ'লোঁ। এয়া এইখিনিতে অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ। এয়া দেউতাই বেনাৰখন বনাই দিছে আৰু লগতে বেলুন ঠিক কৰি দিছে আমাৰ মামা, মানে আদ্ৰিকাৰ মামা হ'ব মোৰ ভাইটি। লাষ্টলৈ চাবলৈ পাব, লাষ্টলৈ মই ভিডিঅ' লগাই দিছোঁ। আগদিনাখনৰ ৰাতি সিহঁতি বহুত কষ্ট কৰি এনেকৈ লগাই দিছিল, তাকে ভিডিঅ' কৰি ৰাখি থৈছিলোঁ। শেষলৈকে চাব, তেতিয়া গম পাব কেনেকৈ সিহঁতি প্ৰিপেৰেশ্যন চলাইছিলে। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ।
উলিয়াই দিছোঁ দেই বিলনীয়া বাইদেউ এইডোখৰ এনেকৈ কৰি এখন দি পেলাই বেলুন দিয়া কথা আছিলে মানে কোনোবা এখনত Hello guys, Oh. today we balloon ফুলোৱা person. এইটো মানে মমায়েক মানে ফটোৱা মমায়েক ফটোৱামি কৰিছে এইবোৰ চব মমায়েক দেই এইবোৰ চব মমায়েক একদম বেলুন ফুলাই ৱাও ৱাও কৰি দিছে আৰু